নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম ভনিতাছ ভিলেজ কিটচেন চেনেলত আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকলৈ এটি কলপাতত দিয়া পিঠাৰ ৰেচিপি লৈ আহিছোঁ। বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে এটা নাৰিকল কাটি লৈ তাৰ ওপৰৰ কলা বাকলিখিনি এৰুৱাই ভালদৰে ধুই চাফা কৰি ল'লোঁ। এতিয়া দেখুওৱা ধৰণে সৰু সৰুকৈ কাটি লৈ মিক্সিত মাৰি ল'ম। মিক্সিত মাৰোঁতে অকণমান পানী দি লৈছোঁ। তেতিয়া নাৰিকলখিনি শুকান হৈ নাথাকে। ইমানখিনি মিহি কৰি লৈছোঁ। এটা নাৰিকল মই মিক্সিত দুবাৰকৈ মাৰি লৈছোঁ, যিহেতু একেলগে নধৰে। এতিয়া এটা বাচনত পিঠা অনুযায়ী মই গুড়া ল'লোঁ। নিজৰ আন্দাজ মতে ল'লোঁ। এই চাউলৰ গুড়িখিনি মই মিক্সিত মাৰি দুদিন ৰ'দত শুকুৱাই লৈছিলোঁ। ৰ'দ নাথাকিলে কেৰাহীত অকণমান গৰম কৰি ল'লে হয়। এতিয়া আগতে মিক্সিত মাৰি লোৱা নাৰিকলখিনি দি ল'লোঁ। মই নিজৰ সোৱাদ অনুযায়ী চেনি ল'লোঁ। আপোনালোকে চেনিটো নিজৰ সোৱাদ অনুযায়ী কম বেছি কৰিব পাৰে। 1 বাটি চেনি ইয়াত ব্যৱহাৰ হৈছে। অকণমান নিমখ ল'লোঁ আৰু 2 চামুচ বেকিং পাউডাৰ দিলোঁ। এতিয়া চাউলৰ গুড়িখিনিত অকণকৈ পানী লৈ ভালদৰে সানি লৈছোঁ। পানী দিয়াৰ আগতে হাতেৰে অকণমান ভালদৰে মিক্স কৰি লৈছিলোঁ। এইখিনি বেছি শুকানো কৰিব নালাগে, বেছি পনীয়াও কৰিব নালাগে। দেখুওৱাৰ ধৰণে কৰিলেই হ'ল। মন কৰিব, মই পানী একেবাৰে দিয়া নাই, অলপকৈ দিছোঁ, যাতে বেছি পনীয়াও নহয়। মই চেনিখিনি মিক্সিত মাৰি লোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে চেনিখিনি মিক্সিত মাৰি ল'ব পাৰে। মই চেনি কম হোৱা যেন লগাত মই আকৌ অলপমান চেনি দি ল'লোঁ। দি ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি এনেদৰে ভালদৰে 5 মিনিটমান সানি ল'ব লাগিব।
এতিয়া মই এখন কলপাত আনি ভালদৰে চাফা কৰি ধুই লৈ দেখুওৱা ধৰণে কলপাতকেইখন কাটি লৈ এনেদৰে পাতকেইখন ভালদৰে জুইত সেকি লৈছোঁ। সেকি লোৱা কলপাতকেইখনত মই আগতে সানি থোৱা চাউলৰ গুড়িখিনি 2 চামুচকৈ লৈ নিজৰ সুবিধামতে বান্ধি ল'লেই হ'ল। মই সূতাৰে বান্ধিছোঁ। এনেদৰে এটা এটাকৈ পিঠা মই একেলগে বান্ধি ল'লোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈ কলপাতেৰে বন্ধা পিঠাকেইটা দি মাত্ৰ পিঠাকেইটা ডুব যোৱাকৈ পানী দিলেই হ'ল। পানী বহুত বেছি দিব নালাগে। মাত্ৰ পিঠাকেইটা ডুব গ'লেই হ'ল। গেছটো মিডিয়াম কৰি 3টা চিটি যোৱাৰ পিছত গেছটো অফ কৰি দিলেই হ'ল। 3টা চিটি যোৱাৰ পিছত পিঠাকেইটা মই এটা বাচনত কাঢ়ি ল'লোঁ। পিঠাকেইটা দেখিবলৈ এনেকুৱা হৈছে আৰু পিঠাকেইটা সঁচাই বহুত টেষ্টি হৈছিলে আৰু বহুতো হয়তো খায়ো পাইছে।